নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিৰাম বৰই আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ হিৰাম বৰই ইউটিউব চেনেলটোলৈ। আজি ৰিলায়েন্স জিঅ'ৰ 41তম এনুৱেল জেনেৰেল মিটিং আছিল আৰু তাৰ পৰা আহিছে এটা সুখবৰ। এতিয়াৰ পৰা জিঅ' ফোনত কাম কৰিব হোৱাটছআপ, ইউটিউব আৰু ফেচবুক এপ। আৰু ইয়াৰ লগতে লৈ আহিছে এটা জিঅ'ৰ নতুন প্লেন, যাৰ নাম হৈছে জিঅ' ফোন মনচুন হাংগামা। আৰু এই প্লেনটো আৰম্ভ হ'ব 21 জুলাইৰ পৰা। আৰু এই প্লেনৰ জৰিয়তে আপোনালোকে আপোনাৰ পুৰণি জিঅ' ফোনটো এক্সচেঞ্জ কৰিব পাৰিব এটা নতুন জিঅ' ফোনৰ লগত। অৰ্থাৎ আপোনাৰ পুৰণি জিঅ' ফোনটো দি ল'ব পাৰিব আপুনি এটা নতুন জিঅ' ফোন। কিন্তু তাৰ কাৰণে আপোনালোকে দিব লাগিব 501 টকা। ইয়াৰ লগতে আৰু এটা সুখবৰ যে আজি ৰিলায়েন্স জিঅ' 41তম এনুৱেল জেনেৰেল মিটিঙত লাঞ্চ কৰা হৈছে জিঅ' ফোনটো আৰু লাঞ্চ কৰিছে আকাশ আম্বানী আৰু ঈশা আম্বানীয়ে। আৰু এই জিঅ' ফোনটোত কি আছে জানিবলৈ আপোনালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাব লাগিব। জিঅ' ফোনটো দেখাত হ'ব এনেকুৱা টাইপৰ ব্লেকবেৰী মোবাইলৰ দৰে। আৰু এই জিঅ' ফোনটো নতুন জিঅ' ফোনটোত থাকিব আপোনাৰ কিপেড ছিষ্টেম, অৰ্থাৎ ফিউচাৰ ফোন। ইয়াতে থাকিব কিউ আৰ কিপেড আৰু ইয়াতে ছাপোৰ্ট কৰিব ডুৱেল চিম, লগতে নেনো চিমৰ ছাপোৰ্ট কৰিব। আৰু ইয়াত বেটাৰী কেপাচিটি হ'ব 2000 mAh আৰু ইয়াতে HD কাৰ্ড ছাপোৰ্ট কৰিব 128 GB লৈকে। ইয়াৰ ৰেম হ'ল 512 MB আৰু ৰম 4 GB ৰম। ইয়াতে ছাপোৰ্ট কৰিব ভল আৰু ভিঅ' ৱাইফাই, FM, BT, ৱাইফাই, GPS, NFC। আৰু ইয়াতে OS হ'ল KaiOS আৰু LTCAT 4DL 150 অৰ্থাৎ 150 Mbps, UL 50 Mbps। আৰু ইয়াতে ডিসপ্লে সাইজ হল 2.4 ইঞ্চিছ, ফ্ৰণ্ট কেমেৰা 0.3 মেগাপিক্সেল, ৰেজলিউশ্যন হল 240x320 পিক্সেলছ। আৰু ইয়াত ৰিয়েল কেমেৰা হল 2 মেগাপিক্সেল আৰু বেটাৰী কেপাচিটিটো 2000 mAh। আজিলৈ ইমানেই। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু এই জিঅ' ফোনটো কেনেকুৱা সেইটোও জনাব। আৰু এই জিঅ' ফোনটোৰ দাম হ'ল আপোনাৰ 2999 টকা আৰু এইটো এভেইলেবল হ'ব 15 আগষ্টৰ পৰা। ধন্যবাদ।